নমস্কাৰ বন্ধুসকল এনেকুৱা হয় যে মই চাকৰিৰ কাৰণে ৰিটেন এক্সামটো ভালদৰে দিছিলোঁ বা অন্যান্য ষ্টেটবিলাক ভালদৰে দিছিলোঁ কিন্তু ভাইভাতকৈ ভাল নম্বৰ নোপোৱাৰ কাৰণে বা অৰেলত মই ভালদৰে পাৰফৰ্মেঞ্চ নেদেখুৱাৰ কাৰণে মই চাকৰিটো নাপালোঁ। বন্ধুসকল এনেকুৱা বহুত গতি আছে। বন্ধুসকল আজি মই কথা পাতিম এনেকুৱা কিছুমান স্মাৰ্ট টিপছ যিবিলাক আপুনি ফলো কৰিলে চাকৰিৰ অৰেল এক্সাম বা ভাইভা এক্সামত আপুনি নিঃসন্দেহে পাছ কৰি যাব। তো বন্ধুসকল বলক আমাৰ ভিডিঅ'টোলৈ লাহে লাহে আগবাঢ়ো। তাৰ আগতে আপোনাক এটা সৰু অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আমি হেল্থ ৰিলেটেড আৰু স্মাৰ্ট লাইফৰ লগত জড়িত কোনো ধৰণৰ ভিডিঅ' দিলে আপুনি অতি সোনকালে পাই যায়। বন্ধুসকল প্ৰথমতে আহোঁ স্মাৰ্ট আইডিয়া নাম্বাৰ 1। বন্ধুসকল প্ৰথম স্মাৰ্ট আইডিয়া নাম্বাৰ 1টোৱে হৈছে এ গুড ফিজিকেল ৰিপ্ৰেজেণ্টেশ্যন। বন্ধুসকল কথাতে কয় ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন, আৰু ফাৰ্ষ্ট ইম্প্ৰেশ্যন গ্ৰ' কৰে এ গুড ফিজিকেল ৰিপ্ৰেজেণ্টেশ্যনৰ দ্বাৰা। বন্ধুসকল এবাৰ ভাবি চাওকচোন, আপুনি চিনি নোপোৱা মানুহ এজনক প্ৰথমতে কেনেকৈ জাজ কৰিব। বন্ধুসকল আপুনি চিনি নোপোৱা মানুহ এজনক আপুনি প্ৰথমতে চাব কাপোৰ কানি, তেওঁ কি কাপোৰ পিন্ধিছে, তেওঁৰ হেয়াৰ ষ্টাইলটো কেনেকুৱা, বা তেওঁ দেখাত স্মাৰ্ট হয়নে নহয়। বন্ধুসকল সেইকাৰণেই মই কওঁ যে আপোনালোকে প্ৰথমতেই যিমান পাৰি এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব যাতে সেইবোৰ দেখি আপোনাক ভদ্ৰ দেখা যায়, সহজ সৰল দেখা যায় আৰু আপোনাক স্মাৰ্ট দেখা যায়। বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে ফৰ্মেল ড্ৰেছ চিলেক্ট কৰিব, আৰু জোতাৰ ক্ষেত্ৰত ব্লেক বা কোলা হ'লে বেছি একচেপ্টেবল, আৰু পেণ্টৰ ক্ষেত্ৰতো ব্লেক কালাৰ হ'লে আৰু বেছি একচেপ্টেবল। বন্ধুসকল শ্বাৰ্টৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব। বন্ধুসকল শ্বাৰ্টৰ ক্ষেত্ৰত এনেকুৱা হয় যে আমি যদি শ্বাৰ্ট পিন্ধোঁ বেছিকৈ লুজ পিন্ধোঁ বা বেছিকৈ টাইট পিন্ধোঁ। বন্ধুসকল এইটো কৰা কেতিয়াও উচিত নহয়। আপোনাৰ কমফৰ্টেবল শ্বাৰ্ট পিন্ধক, যাতে আপুনি পিন্ধিলে যাতে আপোনাৰ কমফৰ্টেবল ফিল হয়। বন্ধুসকল তাৰপিছতে আপোনালোকে টাই লগাব। তাৰপিছতে আহোঁ আমি চুলি আৰু দাঢ়িৰ ক্ষেত্ৰত। বন্ধুসকল এনেকুৱা হয় যে কিছুমানে ভাইভা দিবলৈ যায় বা অৰেল এক্সাম দিবলৈ যায়, চুলিটোত কালাৰ কৰা থাকে বা কিবা কিবি কালাৰফুল কৰা থাকে আৰু চুলিটো দীঘল থাকে। বন্ধুসকল এইটো কৰা কেতিয়াও উচিত নহয়। আপোনাৰ চুলিটো এনেদৰে কাটিব যাতে আপোনাক দেখি স্মাৰ্ট আৰু সহজ সৰল দেখা যায়। আৰু দাঢ়িৰ ক্ষেত্ৰতো ছেম এনেকুৱা, আপুনি যদি আগৰ পৰা দাঢ়ি ৰাখি দিছিলে তেতিয়াহ'লে কটাৰ কোনো ধৰণৰ দৰকাৰ নাই, আৰু যদি আপুনি দাঢ়ি নাৰাখে তেতিয়াহ'লে ক্লিন শ্বেভ কৰিব। আমাৰ ক্ষেত্ৰত কি হয়, আমি মেচিন দি 1 বা 2ত মাৰি যাওঁগৈ। বন্ধুসকল এইটো কৰা কেতিয়াও উচিত নহয়। এইটো কৰিলে আপোনাৰ বেড ইম্প্ৰেশ্যন হ'ব। বন্ধুসকল স্মাৰ্ট আইডিয়া নাম্বাৰ 2 হৈছে ন' টেনশ্যন। বন্ধুসকল এইটো এনেকুৱা হয় যে মই যেতিয়া ভাইভা দিবলৈ যাওঁ, মোৰ আগৰজন যোৱাৰ পিছত মই যেতিয়া দুৱাৰৰ সন্মুখত থিয় হৈ থাকোঁ তেতিয়া যেনেকুৱা টেনশ্যন হয় সেইটো টেনশ্যন কিন্তু কোনো কামতেই নহয় মোৰ। সেইকাৰণে আপোনালোকে যেতিয়া সেইটো সময়ত যদি টেনশ্যন লৈ থাকে বা আপোনাৰ আগৰজন গৈছে নেক্সট আপোনাৰ আছে, সেইটো সময়ত যাতে আপুনি অত্যাধিক টেনশ্যন লৈ নাথাকে, এনেকুৱা ভাবি নাথাকে যাতে মোক কিবা কুৱেশ্যন সোধে, মই পাৰোঁ নে নোৱাৰোঁ, এনেকুৱা ধৰণৰ চিন্তাৰ পৰা বিৰত থাকক। সেইটো সময়ত আপোনাৰ মাইণ্ডটোক ৰিলেক্স ৰাখক, যাতে আপুনি কোনো ধৰণৰ আনচাৰ দিলে কোনো ধৰণৰ কুৱেশ্যন দিলেই আপুনি সেইবিলাকৰ আনচাৰ কনফিডেন্স সহ দিব পাৰে। বন্ধুসকল স্মাৰ্ট আইডিয়া নাম্বাৰ 3 হৈছে কনফিডেন্স লেভেল। বন্ধুসকল ভাইভাবোৰত আপোনাক এনেকুৱা কিছুমান কুৱেশ্যন দিব পাৰে যিবিলাক নেকি আপুনি আনচাৰ নাজানে, এইটো স্বাভাৱিক। বন্ধুসকল আপুনি যিবিলাকে আনচাৰ দিব সেইবিলাক কনফিডেণ্টলি দিব, যাতে আপুনি সেইবিলাকত দক্ষ বুলি দেখাব সিহঁতক। আৰু আপুনি যদি নোৱাৰে ন' আইডিয়া বুলি কৈ দিব, কিন্তু আপুনি কনফিডেন্স নোহোৱাকৈ কোনো ধৰণৰ আনচাৰ নিদিব। বন্ধুসকল স্মাৰ্ট আইডিয়া নাম্বাৰ 4 হৈছে, বন্ধুসকল ধৰি লওক ডেছক্ৰাইব ইয়ৰ চেল্ফ। বন্ধুসকল ধৰি লওক আপুনি ভাইভা বোৰ্ডত গৈ আপুনি মে আই কাম ইন ছাৰ বুলি ক'লে সোমালে, আৰু তাৰপিছত গুড মৰ্ণিং, নমস্কাৰ, চালাম এইবিলাক দিলে। তাৰপিছত আপোনাক কুৱেশ্যন সোধা হ'ল ডেছক্ৰাইব ইয়ৰ চেল্ফ। বন্ধুসকল যিবিলাক ভাইভা হয় প্ৰত্যেকটো ভাইভা বোৰ্ডতে সোধা হয় ডেছক্ৰাইব ইয়ৰ চেল্ফ। বন্ধুসকল এইটোৰ ক্ষেত্ৰত আমি সকলোৱে ভুল কৰোঁ। বন্ধুসকল এইটোৰ ক্ষেত্ৰত আমি কি কৰোঁ, আমাৰ মাকৰ নাম কি, মোৰ দেউতাকৰ নাম কি, মোৰ ভাই ভণ্টি কিমানজন আছে, তেওঁলোকৰ নাম কি, তেওঁলোকে কিমান ক্লাছত পঢ়ি আছে, কোনোবাৰ বিয়া হ'ল নে নাই, মোৰ গাঁওখনৰ নাম কি, মোৰ গাঁওখনত কি আছে না আছে, মই কি খাই ভাল পাওঁ, এইবিলাক ডেছক্ৰাইব কৰোঁ। বন্ধুসকল এইটো কৰা কেতিয়াও উচিত নহয়। আপুনি এনেকুৱা ধৰণৰ তথ্য দিয়ক তেওঁক, যাতে সেইবিলাক তথ্য আপুনি যিটো চাকৰিৰ কাৰণে গৈছে সেইটোৰ কাৰণে একচেপ্টেবল হয়। বন্ধুসকল ধৰি লওক মই গৈছোঁ মেডিকেল অফিচাৰৰ ইণ্টাৰভিউ দিয়াৰ কাৰণে, মই মেডিকেল অফিচাৰৰ কাৰণে। বন্ধুসকল এই ক্ষেত্ৰত মই কি কৰিম, প্ৰথমতে মোৰ নামটো ক'ম, মাই চেল্ফ অমুক,
দেন মই ক'ম যে মই কিমান চনত মেট্ৰিক পাছ কৰিছিলোঁ আৰু মোৰ পাৰ্চেণ্টেজ কিমান আছিলে। বন্ধুসকল তাৰপিছত ক'ম যে মই কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত মই MBBS কমপ্লিট কৰিছোঁ। তাৰপিছত ক'ম যে মই কিন্তু ইউনিভাৰ্চিটিৰ আণ্ডাৰত MBBS কমপ্লিট কৰিছোঁ। তাৰপিছত ক'ম যে মই এইটো ক্ষেত্ৰত কেতিয়াবা কোনো এৱাৰ্ড পাইছোঁ নেকি, বা ইমান চনত মই এইটো কৰাৰ কাৰণে এৱাৰ্ড পাইছিলোঁ, বা মেডিকেল এইটো ফিল্ডত আপোনাৰ এক্সপিৰিয়েঞ্চ কিমান। ধৰি লওক আপুনি এইটো ফিল্ডৰ কাৰণে বেলেগ এটা ইনষ্টিটিউটত চাকৰি কৰিছিলে 2 বছৰ। বন্ধুসকল এতিয়া আপোনালোকে ক'ব পাৰে আই হেভ এক্সপিৰিয়েঞ্চ অমুক দিন ইমান টাইম ইমান নম্বৰ কোম্পানী বা অমুক নম্বৰ প্ৰাইভেট ছেক্টৰত। বন্ধুসকল তাৰপিছতে আহোঁ আপুনি এবাৰ ভাবি চাওকচোন, আপোনাক যদি দায়িত্ব দিয়া হয় যে 100 জনৰ ভিতৰত 5 জন কেণ্ডিডেট চিলেক্ট কৰি লওক এটা চাকৰিৰ কাৰণে, আপুনি কাক চিলেক্ট কৰিব? বন্ধুসকল নিশ্চিতৰূপে আপুনি তাকেই চিলেক্ট কৰিব যি নেকি এইটো চাকৰিৰ কাৰণে একচেপ্টেবল হয়, যি নেকি এইটো চাকৰিক অতি সুকলমে পালন কৰিব পাৰিব নিজৰ ডিউটি, যি নেকি এইটো চাকৰিৰ ক্ষেত্ৰত কোনো ধৰণৰ কমপ্লিকেশ্যন এৰাইজ কৰিলে অতি সোনকালে ছল্ভ কৰিব পাৰিব, যি নেকি মানুহৰ লগত ডিল কৰিব পাৰিব, তাকে আপুনি চিলেক্ট কৰিব। গতিকে বন্ধুসকল আপোনালোকে ভাইভাবোৰত এনেকুৱা বিহেভিয়াৰ কৰক, এনেকুৱা ধৰণৰ আচৰণ কৰক যাতে আপোনাক দেখি সিহঁতে গম পায় যে আপুনি এইটো ফিল্ডত বহুত দক্ষ হয় আৰু আপুনি এইটো ফিল্ডত বহুত স্মাৰ্ট হয়। আপুনি যিকোনো ধৰণৰ মানুহৰ লগত বা যিকোনো ধৰণৰ কমপ্লিকেশ্যন এৰাইজ কৰিলে অতি সোনকালে ছল্ভ কৰিব পাৰিব আৰু নিজৰ ডিউটি পালন কৰিব পাৰিব। বন্ধুসকল তাৰ লগতে আপোনালোকে যিমানবিলাক কথা পাতিব বা কথাবিলাক যাতে স্মুথলি হয়, স্মুথ বিহেভিয়াৰ হয়, লগতে আপোনাৰ কথাবিলাক যাতে ক্লিয়াৰ আৰু কনফিডেন্সলি হয়। বন্ধুসকল আশা কৰিছোঁ আপুনি যদি এইকেইটা টিপছ ফ'ল' কৰে তেতিয়াহ'লে আপুনি আপোনাৰ ভাইভা বোৰ্ড বা আপোনাৰ চাকৰি ইণ্টাৰভিউৰ বা অৰেল এক্সামত আপুনি অতি সুকলমে পাছ কৰিব পাৰিব। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা এটা অলপ হ'লেও শিকিব পাৰিছে। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।